হে বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল সুব্ৰত নাথ। চ' আজিৰ এইটো ভিডিঅ'ৰ থাম্বনেইলটো দেখা পাই আপোনালোকে বুজি পাইছে তো ভিডিঅ'টো কি হ'ব। চ' আজি মই হোৱাটছএপৰ 5টা ট্ৰিকৰ বিষয়ে আপোনালোকক শিকাম। চ' হোৱাটছএপ আজিকালি সকলোৱে ব্যৱহাৰ কৰে। চ' হয়তো কিছুমান নাজানে সেই ট্ৰিককেইটা, বহুতে নাজানে, 90% নাজানে। চ' মই আপোনালোকক সেই ট্ৰিককেইটা শিকাম। চ' ভিডিঅ'টো চাওক লাষ্টলৈ আৰু তাৰপিছত আপোনালোকে শিকি লওক। চ' মজা লাগিব দেই, বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' বন্ধুসকল, প্ৰথম ট্ৰিকটো হ'ল হোৱাটছএপত ফিংগাৰপ্ৰিণ্ট লগোৱা। কেনেকৈ ফিংগাৰপ্ৰিণ্ট লগাব? চ' আপোনালোকে তাৰ বাবে ইয়াতে ডাটাটো অন কৰি ল'ব। চ' অন কৰাৰ পিছত আপোনালোকে হোৱাটছএপত যাব। তো হোৱাটছএপতো ফিংগাৰপ্ৰিণ্ট লগাব পাৰি বন্ধুসকল। চ' ফিংগাৰপ্ৰিণ্ট আপোনালোকে হোৱাটছএপত কোনো এপ ডাউনলোড কৰিব নালাগে। হোৱাটছএপত আপোনালোকৰ এটা আপডেট দিছে ফিংগাৰপ্ৰিণ্ট লগোৱা। চ' ইয়াতে 3 ডটত ক্লিক কৰিব। আপোনাৰ মোবাইলত যদি ফিংগাৰপ্ৰিণ্ট আছে তেতিয়াহ'লে আপুনি সেট কৰিব পাৰিব ফিংগাৰপ্ৰিণ্ট। একাউণ্টত যাব, তাৰপিছত প্ৰাইভেচিত যাব, তাৰপিছত তলত যাব। তাৰপিছত ইয়াৰ পিছত আপোনালোকে তলত একেবাৰে লাষ্টত ফিংগাৰপ্ৰিণ্ট দেখা পাইছে, ইয়াতে যাব। তাৰপিছত আপুনি এলাও কৰি দিব। যেতিয়া ফিংগাৰপ্ৰিণ্ট আপোনালোকৰ হৈছে তো আপোনালোকে ফিংগাৰপ্ৰিণ্টটো ছেট কৰি ল'ব ইয়াতে। চ' মই মোৰটো দিলোঁ। চ' দিয়াৰ পিছত হ'ল এতিয়া আপোনালোকে ইমিডিয়েটলি দিব পাৰে, আফটাৰ 1 মিনিট দিব পাৰে, বা আপোনালোকে 30 মিনিট পিছে ফিংগাৰপ্ৰিণ্টটো লাগি যাব, সেইটো আপোনালোকে দিব পাৰে। ত' মই ইমিডিয়েটলি দিলোঁ। চ' এইটো আছিল প্ৰথম ট্ৰিক। চ' বন্ধুসকল, দ্বিতীয় ট্ৰিকটো এনেকুৱা যে আপোনালোকে এটা চেটত সোমাব। চেটত সোমাই পিনে আপোনালোকে যিবিলাক আপোনালোকে আখৰ টাইপ কৰে, চ' ইয়াতে আপোনালোকে ছাপ'জ ষ্টাৰ দিব। ষ্টাৰ দি পিনে স্পেচ নিদিব। এনেকুৱা মই ইয়াতে হাই কি কৰি আচ্ছা দিছোঁ হা, এইটো। তাৰপিছত আপোনালোকে ইয়াতে আৰু ষ্টাৰ দিব। চ' চাওক এতিয়া আখৰটো বল্ড হৈ গৈছে, মানে ডাঙৰ হৈ গৈছে। এতিয়া যদি চেণ্ড কৰে আপোনালোকে আখৰটো ডাঙৰ হ'ব, অলপ বেলেগ দেখা পায়। চ' তাৰপিছত বন্ধুসকল আকৌ এটা হৈছে এইটো চিম্বল ব্যৱহাৰ কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে যেনে হাই কি কৰি আছে, চ' স্পেচ নিদিব। স্পেচ নিদিয়াকৈ আকৌ আপোনালোকে এইটোৱে দিব। চ' এতিয়া চাওক আখৰটো কি হ'ল, মাজেদি এটা আচ আহি গৈছে। চ' এতিয়া আপোনালোকে চেণ্ড কৰে এনেকুৱা দেখা পাব। চ' এইটো এটা হোৱাটছএপত মেজিক। চ' এতিয়া থাৰ্ড ট্ৰিকটো হ'ল হোৱাটছএপ গ্ৰুপত আপুনি কোনোবাক যদি টেগ কৰিব বিচাৰে তেতিয়াহ'লে তাৰ নামটো আপোনালোকে এই চিম্বলটো দিব। এইটো চিম্বল দি পিনে আপোনালোকে ইয়াতে চাওক বহুত আহি গৈছে। চ' এতিয়া আপোনালোকে যাক টেগ কৰিব বিচাৰে তাক আপুনি টেগ কৰিব পাৰে। ছাপ'জ মই এইটোক টেগ কৰিব বিচাৰিছোঁ। চ' এইটো দিলোঁ। তাৰপিছত আকৌ যদি আৰু কাৰোবাক টেগ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ছাপ'জ এইটো দিলোঁ মই, দি পিনে এতিয়া কি কৰি আছা যেনিবা মই দিলোঁ, কি কৰি আছা। চ' হৈ গ'ল, এনেকুৱা দেখা পাব। চ' আপোনালোকে এইটো জানি লওক। চ' বন্ধুসকল, চতুৰ্থ ট্ৰিকটো হৈছে যে আপোনাক কোনোবাই মেছেজ দিলে। চ' আমি কি কৰোঁ, এই মেছেজটো প্ৰেছ কৰি পিনে তাৰপিছত আমি ইয়াতে গৈ পিনে এনেকুৱাকৈ ৰিপ্লাই দিওঁ। চ' এইটো এনেকুৱা ৰিপ্লাই দিব নালাগে। আপুনি এই মেছেজটো আছে এনেকুৱাকৈ টানি দিব, এইফালে এনেকুৱাকৈ টানি দিব। চাওক আহি গ'ল। আপোনালোকে প্ৰেছ কৰি পিনে ইমান কষ্ট কৰিব নালাগে। চ' এইটো আছিল 4 নম্বৰ ট্ৰিক। চ' বন্ধুসকল, 5 নম্বৰ ট্ৰিকটো হৈছে আপুনি এটা যিকোনো গ্ৰুপত গ'লে আপোনালোকে যেনিবা মেছেজ দিলে হাই বুলি, এই মেছেজটো কোনে কোনে চাইছে আপোনালোকে কেনেকৈ জানিব? চ' আপুনি এই মেছেজটো প্ৰেছ কৰিব, অলপ লং প্ৰেছ কৰিব। তাৰপিছত এই 3 ডটত যাব, তাৰপিছত ইনপুট যাব আপুনি। চ' এতিয়া চাওক কোনেও চোৱা নাই মেছেজটো, ৰিড বাই এই টিংকুৱে চাইছে। তাৰপিছত ইয়াতে এইবিলাক ডেলিভাৰ হৈছে। চ' জাষ্ট নাও। ত' এনেকুৱা বস্তু, এইটো আছিল 5 নম্বৰ ট্ৰিক। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব। বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ বন্ধুসকল, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। থেংক ইউ।